নমস্কাৰ বন্ধু বান্ধৱী মই লিপিকা আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল মই লিপিকা এণ্ড অৰ্ণৱৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ এটা সুন্দৰ ৰাতিপুৱাৰ সৈতে স্বাগতম জনাইছোঁ আৰু আজি আমি গৈ আছোঁ ঢকুৱাখানালৈ আমাৰ হাজবেণ্ডৰ সখীয়েকৰ দেউতাক ঢুকাইছে আজি তিলনি আমিও ব্ৰতত আছোঁ গতিকে তিলনি পাব লাগে সেইটো কাৰণে ৰাতিপুৱাই আমি তিনিওজন একেলগে ওলাই দিছোঁ ঢকুৱাখানালৈ বুলি আৰু তেওঁলোক আগত বহি গৈ আছে পাছত মই আৰু এয়া চাওকচোন লখিমপুৰৰ পৰা গৈ আছোঁ লখিমপুৰৰ দৃশ্য এয়া ইমান ধুনীয়া লাগিছে কাষে কাষে গছ ৰুই থোৱা আছে আৰু কিনকিনীয়া বৰষুণৰ মাজেৰে আমি আগবাঢ়ি গৈ আছোঁ এনেদৰে আৰু পটককৈ কি হৈ গ'ল চাওকচোন গৰুৱে এটা দৌৰি আহি গাড়ীখনত খুন্দা মাৰি দিলে অকণমান বহি গ'ল গাড়ীখন মনটো বেয়া লাগিছে এফালে তেনেকৈ আহোঁতে এনেকুৱা এটা হ'লে মনটো বেয়াও লাগে আৰু চবফালে পানী তাৰ মাজত আমি আমি পাই গ'লোহি এতিয়া সখীহঁতৰ ঘৰ এফালে হৈছে মোৰ সখীয়নী এফালে মাজু বৌ এফালে সখীৰ ডাঙৰ বৌ আৰু এফালে সৰু বৌ এয়া একেবাৰে সৰু বৌ এইফালে আছোঁ মই আমি গোটেইখিনি বহি আছোঁ আমাৰ বইল ভাত ৰেডি হ'ল খাই বৈ সোনকালে আমি লখিমপুৰলৈ ওলাব লাগে সন্ধ্যাই হ'ব হ'ল আৰু এতিয়া ঢকুৱাখানাৰ সকলো ৰাইজকে বাই বাই কৰি আমি আহি আছোঁ লখিমপুৰলৈ বুলি সন্ধ্যাপৰ হৈ গ'ল বাৰু আহি আমি সোৱণশিৰি এনিশা হোটেলৰ সন্মুখত ৰৈছোঁহি বস্তু কেইটামান ল'বলগীয়া আছে লৈ লওঁ আৰু ভাইটিও ছাবস্ক্ৰাইবাৰ পাইছে কথা বতৰা পাতি আছে সিও কথা পাতক ময়ো বস্তু পাতি লৈ লওঁ আহি আমি সোৱণশিৰি এনিশা হোটেলৰ সন্মুখত ৰৈছোঁ আৰু কিবাকিবি বস্তু দুটামান ল'লোঁ অৰ্ণৱৰ কাৰণে অৰ্ণৱক যিহেতু ঘৰত থৈ আহিছোঁ আৰু ভাইটিয়ে ছাবস্ক্ৰাইবাৰ লগ পাইছে চিনাকি পাইছে কথা চথা পাতি আছে মই বোলো মই গাড়ীৰ ভিতৰলৈ যাওঁ দুটামান বস্তু চিলেক্ট কৰি দিলোঁ সি ল'লে টুপি আৰু ছানগ্লাছ চিলেক্ট কৰিব পৰা নাছিলে মই কৰি দিলোঁ ভাল লাগিছে বাৰু মই চিলেক্ট কৰাকেইটাকে লৈছে আৰু সেয়া চিনাকি মানুহ ওলাইছে কথাটো পাতিবই লাগিব ৰাতি হ'লেও ৰৈ আছোঁ আৰু অৰ্ণৱক ঘৰত থৈ আহিছোঁ সেইটো কাৰণে অলপ জল্দি কৰিছোঁ অৰ্ণৱৰ কাৰণে একদম দাবী মানে মাজা লাগিব চকলেট লাগিব চিপছ লাগিব এইকেইটা নিবই লাগিব সেইটো কাৰণে বস্তু লৈ লৈছোঁ এইফালে মাজা এইফালে চিপছ এইফালে চকলেট এইটো আৰু এইজন আমাৰ মহা হয় চাওঁ মোক পাণ এটা দিলে মই মানে তামোল চামোল নাখাওঁ হা তথাপি খাই পিনি এতিয়া আহি আছোঁ বাহিৰতে পেলাবগৈ লাগিব উপায় নাই নহয় ভাল লাগিলে বাৰু পাণটো খাই ছানগ্লাছটো ক'ত ছানগ্লাছ এতিয়া নিপিনো আৰু পিন্ধি হ'লেও লুকছটো দেখাই দিয়া আকৌ নাই ঘৰত দেখুৱাম ধুনীয়াকৈ চলো আমি ঘৰ গৈ পোৱালে ৰাতিয়ে হ'বগে আৰু ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ আপোনালোকে চাই ভাল পালে যদি লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব আৰু পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ